প্ৰথমতে ছাত্ৰ ছাত্ৰীসকল খবৰ কেনেকুৱা? কিমান ভাল? ইমান ধুনীয়া স্কুল বিল্ডিংটো দেখি মনত ভাল লাগিছে নে? সঁচা ক'ব লাগিব কিন্তু, একদম সঁচাকৈ ক'ব লাগিব, ভাল লাগিছে নে লগা নাই? ঠিক আছে, তোমালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰ ভাল লাগিছে, হ'ব? ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া, আজি আমাৰ এই সভাখনত সমান্তৰালভাৱে অসমৰ বিভিন্ন জিলাত 67খন নতুন স্কুলৰ শুভ উদ্বোধন হৈছে আৰু 61খন নতুন স্কুলৰ আধাৰশিলা স্থাপন হৈছে। প্ৰতিটো অনুষ্ঠানতে মোৰ সতীৰ্থ মন্ত্ৰী, বিধায়ক, সাংসদসকল উপস্থিত আছে, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। সভাত উপস্থিত ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অভিযান, নাৰায়ণ কোঁৱৰ কমিশনাৰ ছেক্ৰেটাৰী শিক্ষা বিভাগ, স্বপ্নীল পল আমাৰ ডিচি কামৰূপ মেট্ৰ', চন্দন শৰ্মা বিশেষ সচিব লোক নিৰ্মাণ বিভাগ, মমতা ভোজাই আমাৰ ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যন, মিতালী কলিতা অধ্যক্ষা কামৰূপ জিলা পৰিষদ, এই বিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি শিক্ষক শিক্ষয়িত্ৰীসকল, সভাত সমবেত মোৰ শ্ৰদ্ধাৰ ৰাইজ আৰু অসমৰ গোটেই কেইখন বিদ্যালয়তে উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ সন্মানৰ ৰাইজ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসমৰ শিক্ষা ক্ষেত্ৰত আজি এক যুগান্তকাৰী দিন। মই যেতিয়া স্কুলত পঢ়িছিলোঁ আৰু যেতিয়া ৰাজনীতিত আমি পথাৰখনলৈ আহিলোঁ, তেতিয়া সৰুৰে পৰা মনত এটা প্ৰশ্ন আছিলে যে ডন বস্কো ছেইণ্ট মেৰিজবিলাক দেখিলে ইমান ধুনীয়া বিল্ডিং,
স্কুলবিলাক কিয় ধুনীয়া নহয় আৰু সময়ৰ লগে লগে আমাৰ স্কুলবিলাক দেখিবলৈ বেছি বেয়া হয় কাৰণ যেতিয়া একোটা ক্লাছৰুম নাথাকে আমাৰ প্ৰিন্সিপাল হেডমাষ্টাৰসকলে MLA MP কয় যে আমাক অলপ টকা অনুমোদন দিওঁ MLA MP জনে 2 লাখ টকা দিলে 3 লাখ টকা দিলে লাহে লাহে সৰু সৰু ঘৰ একোটা আমি স্কুলখনৰ চাৰিওফালে বনাই দিওঁ প্লেনিং নাথাকে এটা ডাঙৰ বিল্ডিং আৰু অসম টাইপৰ বিল্ডিং টিং কেইখন দেখিলে গম পায় যে 50 বছৰ আগতে এই টিং লগোৱা হৈছিল বদলি হোৱাই নাই দৰ্জা নাই খিৰিকী নাই বাউণ্ডাৰী ৱাল নাই আৰু সৰু সৰু ঘৰবিলাকে MLA MP জিলা পৰিষদ পঞ্চায়তৰ পৰা লোৱা ঘৰবিলাকে আমাৰ পৰিৱেশবিলাকো বিনষ্ট কৰি পেলাইছিল আৰু যেতিয়া আমাৰ ল'ৰা ছোৱালী নিজৰ স্কুললৈ আহে আৰু কাষৰ ডন বস্কো ছেইণ্ট মেৰিজখন দেখে কৰবাত নহয় কৰবাত আমাৰ ল'ৰা ছোৱালীৰ মনত এটা ইনফেৰিয়ৰিটি কমপ্লেক্স বা ভিন্নমান্যতাৰো আমি স্বীকাৰ হওঁ 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ মোৰ মনত এটা চিন্তা আছিলে যে কেনেকেনো আমি এই স্কুলবিলাক ধুনীয়া কৰিব পাৰোঁ নতুন কৰিব পাৰোঁ 2022 চনত মই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলোঁ গুৱাহাটীত আৰু সিদিনাখন মই কৈছিলোঁ যে 500খন স্কুল আমি নতুনকৈ বনাম আৰু 5 কোটি টকাকৈ আমি খৰচ কৰিম পিছত হিচাপ কৰি দেখিলোঁ ভাষণটো দিয়াহি ঘৰত হিচাপ কৰিলোঁ কোনোবাই মোক বুজাই দিছিলে ভাষণ দিয়াৰ সময়ত 250 কোটি টকা লাগিব গতিকে ময়ো ঘোষণা কৰি দিলোঁ যেতিয়া নামি গ'ল অলপ মোৰ চিন্তা হ'ল মই কেলকুলেটৰ মাৰি চালোঁ আৰু এইটোতো 2500 কোটি আহে কওঁতে মই কৈ দিলোঁ তথাপিতো কেতিয়াবা এনেকুৱা ঘটনা হ'লেও আপুনি সংশোধন কৰিব নোৱাৰে যে মই ইমান কোৱা নাই মই ইমানহে কৈছোঁ কাৰণ বাৰ্তাটো সমাজত গুচি যায় মই ধৰি ৰাখিলোঁ যে আমি কিবা কৰি কিবা এটা পৰ্যায়ত কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিলে PM ডিভাইন আৰু এই PM ডিভাইনত আমাক কিছু ধন উপলব্ধ কৰিলে আমি 3টা প্ৰজেক্ট হাতত লওঁ যে কামৰূপ একাডেমি কোনাৰাম হাইস্কুল যিবিলাক অসমৰ পুৰণি হাইস্কুল সেইবিলাকত আমি একোটা নতুন বিল্ডিং কৰিম কামাখ্যাৰ এটা আমি কৰিডৰ কৰিম আৰু আমি শিৱসাগৰত এখন মেডিকেল কলেজ কৰিম এনেকৈ PM ডিভাইনৰ টকাখিনি আমি বিতৰণ কৰিম আৰু এই আঁচনিত আমি 20খন স্কুল পৰীক্ষামূলকভাৱে ল'লোঁ কেনেকুৱা হয় বনাব পাৰোঁ নে নোৱাৰোঁ আৰু PWD ডিপাৰ্টমেণ্টক মই ক'লোঁ যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত কথা পাতি এটা নক্সা বনাম কিমান ক্লাছৰুম লাগিব কম্পিউটাৰ লাগিব প্ৰিন্সিপাল ৰুম লাগিব ভাইচ প্ৰিন্সিপাল ৰুম লাগিব ছোৱালীৰ কমন ৰুম লাগিব আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মই নিজে 3খন স্কুললৈকে গ'লোঁ এদিন ৰবিবাৰে ৰাতিপুৱা গুৱাহাটীৰ কোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে গ'লোঁ কটন কলেজিয়েটলৈকে গ'লোঁ আৰু আমি গোপাল বড়ো হাইস্কুললৈকে গ'লোঁ হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে গ'লোঁ এটা আন্দাজ ল'বৰ কাৰণে যে আমাকনো কিমান ক্লাছৰুম লাগিব আৰু আন এটা ৰবিবাৰত মই নিজে পঢ়া কামৰূপ একাডেমি স্কুললৈকে গ'লোঁ এটা ধাৰণা হ'ল PWD ডিপাৰ্টমেণ্টত এতিয়া ৰাজ চক্ৰৱৰ্তী আয়ুক্ত আছিল এতিয়া চন্দন শৰ্মা আমাৰ এটা ধাৰণা হ'ল যে আমাক 5 কোটিৰ পৰা 8 কোটি টকা ভাল কৰি স্কুল এখন বনালে আমাক লাগিব
আমি সিদ্ধান্ত ললো যে আমি যদিও মই 500খন স্কুল কৈছোঁ, এই 5 বছৰত আমি 1000 স্কুল বনাম। 250ৰ পৰা 2,500 হ'ল। এতিয়া যদি 500 বনাওঁতে 2,500 লাগে, 1,000 বনাওঁতে কিমান লাগিব? 5,000 কোটি লাগিব। তথাপিতো মনত আমি এটা সাহস কৰিলোঁ যে আমি লাহে লাহে আগবাঢ়ি যাম। প্ৰথম স্কুল বনোৱা আৰম্ভ কৰিলোঁ আৰু মই যাতে নিজৰ চকুদি চাই থাকিব পাৰোঁ, জালুকবাৰী সমষ্টিত মই 3খন স্কুল দিলোঁ যে কেনেকৈনো বনাব পাৰোঁ। প্ৰথম আমি কৰিলোঁ যে চাংচাৰী বয়জ স্কুলখন আমি কৰিব লাগে, গতিকে বয়জ স্কুলখন আৰু গাৰ্লছ স্কুলখন আমি টেম্পৰাৰীলি এখন কৰিলোঁ। বিল্ডিঙৰ জেগাটো খালী হৈ গ'ল। তেনেকৈ কাৰোবাৰ মাটি নাই, কাষৰ স্কুলখনৰ লগত 2 বছৰ লগ লাগিলে যাতে পুৰণা স্কুলখন আমি ভাঙি নতুন বনাব পাৰোঁ। আৰু আমি এটা কণ্ডিশ্যন দিলোঁ যে পুৰণা আৰু নতুন দুইটা থাকিব নোৱাৰে। বহুত প্ৰিন্সিপালৰ বা হেডমাষ্টাৰৰ এটা মৰম আছে পুৰণা স্কুলখনলৈকে। সেই স্কুলখন ভাঙিব নোখোজে, তেওঁলোকে অতিৰিক্ত ক্লাছৰুম বনাব খোজে। আমি ক'লোঁ সেইটো নহয়। আজি আপোনালোকে কোনাৰাম স্কুলত চাওক, নতুন বিল্ডিংটোৰ লগত পুৰণা স্কুলখনো থাকিলে তিতা মিঠা ঠাণ্ডা গৰম টাইপ হৈ থাকিলেহেঁতেন, দুইটা হৈ থাকিলেহেঁতেন। আমি ক'লোঁ যে নহয়, হয় নতুন মাটি দিয়ক, পিছত পুৰণা স্কুলখন বেলেগ আমি ভাঙি দিম বা স্কুল ফিল কৰিম, আৰু নহ'লে আমাৰ বৰ্তমান প্লেগ্ৰাউণ্ডখনত বনাব দিয়ক যাতে পুৰণা স্কুলখনক আমি ভাঙি খেলপথাৰ বনাব পাৰোঁ পিছত। এনেকৈ বিভিন্ন বিদ্যালয়ত আমি বিভিন্ন পন্থা হাতত ল'লোঁ আৰু লাহে লাহে বিদ্যালয়বিলাক আমি চিলেক্ট কৰিলোঁ। 2খন স্কুল আজি উদ্বোধন কৰাৰ আগতে মই নিজে উদ্বোধন কৰিব গৈছিলোঁ চাবৰ কাৰণে। শিক্ষামন্ত্ৰী ডাঙৰীয়াও কেইদিনমান আগতে বজালীলৈ গৈছিলে, তাতো তেখেতেও এখন বিদ্যালয় উদ্বোধন কৰিলে, বেতেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোলাঘাটৰ বৰপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। গোলাঘাট